Hi friend, welcome to my channel. Gala Sali Khunmani আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আহিছো। আজি মই আহিছো মোৰ মামা ছোৱালী বাহঁতৰ ঘৰত আৰু ভাগিন কেইজনী চাদৰ মেখেলা পিন্ধাব লাগে শংকৰদেৱৰ তিথিৰ কাৰণে আৰু আহকচোন সিহঁতক এতিয়া চাদৰ মেখেলা পিন্ধাই দিলো চাওক কেনেকুৱা লাগিছে ক'ব। Hi friend, এজনী মোৰ ভাগিন সৰুজনী চাওকচোন মই কাপোৰ পিন্ধাই দিছো খোপা মাৰি দিছো চাও খোপাটো দেখাই দিয়া। এয়া খোপা বান্ধি দিছো আৰু ষ্টাইল কৰি দিছো মেকআপ কৰাই নাই মুখৰ হাই কৈ দিয়া আৰু এজনী আছে দেখা এজনী দেখিছেনে লাজ কৰে তাই এইটো খোপা মই বান্ধি দিছো চাওকচোন কেনেকুৱা লাগিছে খোপা মাৰি দিছো এয়া চুলি ষ্টাইল কাপোৰ চব পিন্ধাই দিছো তাই লাজ কৰে এজনী ডাঙৰজনী আৰু এজনী ভাগিন আছে সেইজনীক মই এতিয়া পিন্ধামগৈ আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু শংকৰদেৱৰ তিথিৰ কাৰণে সিহঁতক ষ্টাইল কৰি দিছো lipstick. ये बात बोल रही है লাখৰ ব্লাউজটো হ'ল তো লাখতে নে লাহোৰি হাই ফ্ৰেণ্ড এই দুজনী ৰেডি হৈ গ'ল চাওকচোন দুজনী ৰেডি কৰি পঠিয়ালোঁ এতিয়া আকৌ এই দুজনী ৰেডি কৰিছোঁ আৰু এইটো খোপা মাৰিছোঁ চাওক এজন টিকলি এইটো খোপা দেখিছেনে দুই শংকৰদেৱৰ তিথিত যাবৰ কাৰণে দুইজনী ৰেডি হৈ গ'ল ৰেডি কৰি দিলোঁ চাওকচোন চাদৰ মেখেলা পিন্ধিছে নাজানো আৰু কি কৰে আজি জুত মুত খাই পৰেহে নেকি হাই কৈ দিয়া হাই ফ্ৰেণ্ড মৰিগাঁও যাব আহিছিলোঁ এতিয়া ভাগিনজনীক অকণমান খেলাই লৈ যাওঁ দিয়া বাবা এতিয়া হাই ফ্ৰেণ্ড মৰিগাঁৱত চেণ্ডেল আনিব যাওঁ আৰু ভতিজাটোৰ কাৰণে পাৰ্কখন দেখি অকণমান খেলাই লৈ গ'লোঁ সিহঁতক আহা হাই ফ্ৰেণ্ড ভতিজাটোৰ কাৰণে চেণ্ডেল এযোৰ চাবলৈ সোমালোঁ তাক মানে এইটো ডিজাইনৰ চেণ্ডেল লাগে এতিয়া তাকে বিচাৰি ফুৰিছোঁ এতিয়া সৰু জোখৰ পোৱা নাই ডাঙৰে পাই আছোঁ তেনেকুৱা ডাঙৰ নাই বুলি সৰু নাই বুলি কৈছে তথাপিতো চাওঁ বহুতকেইখন দোকান ঘূৰিলোঁ পোৱা নাই এতিয়ালৈ চাই লওঁ এইটো ডিজাইনৰ হেৰি আছে নেকি সৰু এই তাজোপা ডাঙৰটো তেনেকুৱা কচ পিটাই লাগে মানে হাই ফ্ৰেণ্ড ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আজিৰ দিনটো মানে তেনেকৈয়ে পাৰ হ'ল শংকৰদেৱৰ তিথিৰ কাৰণে আজি মোৰ ভাগিন কেইজনী আৰু ওচৰৰে কেইজনীমান ছোৱালীক তেনেকৈ কাপোৰ পিন্ধালোঁ আৰু দিনটো তেনেকৈ পাৰ হ'ল কাপোৰ পিন্ধাই থাকোঁতে গ'ল আৰু ৰাস্তাইদি গৈ থকা ছোৱালীবিলাকো চালোঁ ভাল লাগিল আৰু আগতে আমি তেনেকৈ শংকৰদেৱৰ তিথিত যাওঁ আৰু ৰাতিটো টোপনিয়ে নাহে আগদিনা সেইকাৰণে আজি সিহঁতক কাপোৰ পিন্ধাই দিলোঁ আৰু সিহঁতে গ'ল ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যনবোৰ পাই থাকিব বাই বাই